আমি হাজিৰা কৰা মানুহ আমাৰ টকা পইচা নাই আমি ল'ৰা ছোৱালীক এখন চাইকেল কিনি দিব নোৱাৰো মাজুলীৰ শংকৰ চাপৰি বিদ্যালয়ত কান্দোনৰ ৰোল বিদ্যালয় একত্ৰীকৰণৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ ক্ষোভ আৰু দুখত ছটফটাইছে এই সকল লোক নিজ সন্তানক কিনি দিব নোৱাৰে এটা স্কুল বেগ পৰ্যন্ত হাজিৰা কৰি পোৱা টকাৰে ঘৰখনেই নচলে শংকৰ চাপৰি বিদ্যালয়খন গাঁৱতে থকাৰ বাবে কোনোমতে সন্তানক বিদ্যালয়লৈ পঠাইছে কিন্তু 6 কিলোমিটাৰ নিলগৰ আন বিদ্যালয়লৈ এই সকল ছাত্ৰ ছাত্ৰী যাব কেনেকৈ মাজুলীৰ শংকৰ চাপৰি বিদ্যালয় আন বিদ্যালয়ৰ সৈতে একত্ৰীকৰণ কৰিলে এই সকল ছাত্ৰ ছাত্ৰী নতুন বিদ্যালয়লৈ যাব নোৱাৰিব কাৰণ এওঁলোকক প্ৰয়োজন হ'ব একোখনকৈ চাইকেল কিন্তু দৰিদ্ৰ পিতৃ মাতৃয়ে তেওঁলোকক যোগান কেনেকৈ ধৰিব তেওঁলোকৰ প্ৰয়োজন আমি পঠিয়াব নোৱাৰো দূৰৰ আমাৰ উপিতা নাই চাকৰি বাকৰি নাই যাব লাগিব উপায় নাই আমাৰ পতা কাপোৰ পিন্ধি পেলাই যাব লাগিব মামা আমাক লাগিবই মামা মাজুলীৰ ৰঙাচাহী মিচিং গাঁৱকে ধৰি কাষৰীয়া প্ৰায় 5-6খন গাঁৱৰ শতাধিক অভিভাৱক ছাত্ৰ ছাত্ৰী শংকৰ চাপৰি জনজাতীয় হাইস্কুলত উপস্থিত হৈ শিক্ষা বিভাগৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে মামা মন্ত্ৰীলৈ আমাৰ অনুৰোধ কৰিছোঁ আমাৰ অনুষ্ঠান ইয়াতে ৰাখি দিওঁ আমাৰ স্কুল লাগে ইয়াৰ পৰা আমি দূৰত পঠিয়াব নোৱাৰোঁ কাৰণ আমাৰ ল'ৰা ছোৱালীবিলাক চব ইয়াতে আকৈ আৰু নেযাওঁ কৈ কাটি আছে নেযাওঁ কৈছে আৰু আমাক মামা ইয়াতে আমাৰ অনুষ্ঠানখন দিয়ক যাতে আমি ভৱিষ্যলৈকে ইয়াতে আমাৰ উজ্জ্বল হৈ থাকক এই অনুষ্ঠান ইয়াতে ভৱিষ্যলৈকে থাকক আমাৰ নাতি নোতা সব চিৰস্থায়ীলৈকে ইয়াতে থাকক আমাৰ স্কুল ইয়াৰ পৰা উঠাব নোৱাৰিব 1982 চনতে প্ৰতিষ্ঠা হোৱা ৰঙাচাহী মিচিং গাঁও সেই অঞ্চলৰ একমাত্ৰ বিদ্যালয় জনজাতি অঞ্চলৰ পৰিয়ালসমূহৰ সহায় হৈ আহিছে এইখন বিদ্যালয় আৰ্থিকভাৱে অতি দুৰ্বল খেতিপথাৰ কৰি খোৱা হাজিৰা কৰা পৰিয়ালৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰা বিদ্যালয়খন সেই স্থানৰ পৰা চৰকাৰে উঠাই নিলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব ছাত্ৰ ছাত্ৰীসকল সেয়ে চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ জনাই কান্দোনত ভাঙি পৰিছে এই সকল ছাত্ৰ ছাত্ৰী তথা অভিভাৱক লাগে জাপি দিব নালাগে কাৰো লগত মাৰ্জাৰ কৰিব নালাগে আমাক বিদ্যালয়খন ইয়াতে লাগে আপোনালোকক অনুৰোধ কৰিছোঁ আমাক বিদ্যালয়খন ইয়াতে লাগে আমি ইমান দূৰলৈ স্কুল যাব নোৱাৰোঁ আমি মামাক অনুৰোধ জনাইছোঁ আমাৰ বিদ্যালয়খন ইয়াতে থাকিব লাগে 6-7খন গাঁৱৰ মাজত থকা বিদ্যালয়খন অন্য স্থানলৈ নিবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰাৰ লগতে বিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ দাবী জনাইছে বিদ্যালয় কৰ্তৃপক্ষই এখন বিদ্যালয় ইয়াৰ পৰা উঠি যাব নিদিওঁ সেইটো খাটাং আৰু এতিয়া এইখন বিদ্যালয়ত এতিয়া ছাত্ৰ ছাত্ৰীৰ যিটো এনৰলমেণ্ট এই এনৰলমেণ্টটো আমি যোৱাকালিলৈকে যিটো আমি সংগ্ৰহ কৰিলোঁ বাহিৰত ক'ৰবাত পঢ়া ল'ৰা ছোৱালী গোটেইখিনি আমি সংগ্ৰহ কৰি 400 জকলা থকা গাঁওখনে আমাৰ এতিয়া একত্ৰিত হ'ল আমাৰ এতিয়া ঐক্যবদ্ধ হ'ল আমাৰ এইখন গাঁৱত এটাই মানে অনুষ্ঠান এইখন অঞ্চলত এই শংকৰ চাপৰি হাইস্কুল সেইখন বিদ্যালয় আমি বেলেগত আমি মাৰ্জাৰ হোৱাটো নিবিচাৰোঁ আৰু ইয়াত প্ৰধানত শিক্ষক পৰ্যাপ্ত শিক্ষক কমি আছে এই শিক্ষকসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক মামা আমি ইয়াতে থাকিম বুলি কাটৰ আহ্বান ছাত্ৰ ছাত্ৰীৰ মামা আমাক স্কুল লাগে আমি এই বিদ্যালয়ৰ পৰা আমি তালৈ যাব নোখোজোঁ আৰু ইমান দূৰত আমি যাব নোৱাৰোঁ প্ৰায় 8 কিলোমিটাৰ মান হ'ব আমি যাব নোৱাৰোঁ আমাৰ মা দেউতা ইমান মানে টকা পইচা নাই যে আমি স্কুল যাবলৈ শিক্ষামন্ত্ৰীজনে মিচিং অধ্যুষিত অঞ্চলৰ ছাত্ৰ ছাত্ৰীক যাতায়াতৰ দিশটোৰ লগতে শিক্ষাৰ বিষয়টো গুৰুত্বভাৱে অনুধাৱন কৰিব বুলি আশা প্ৰকাশ কৰিছে এই সকল লোকে নোৱাৰে আৰু এৰি দিব লাগিব ইমান দূৰ ৰাস্তা ইমান পুলনিত ৰঙচাইত কোনে পঠিয়াই পেলাই আমি থাকিম বুঢ়া বুঢ়ী নাতি নোতাকি তাৰ গাড়ী মটৰ বেছি আমি পঠিয়াব নোৱাৰো আমি চাইকেল কিনি দিব নোৱাৰো মাজুলীৰ পৰা সঞ্জিত কুমাৰ অভয়পুৰীয়াৰ ৰিপৰ্ট প্ৰথম খবৰ